নমস্কাৰ বন্ধুসকল, কি খবৰ বন্ধুসকল? আজি আৰু এখন নতুন ভিডিঅ'ৰ সৈতে মই আপোনালোকৰ লগত। আৰু আজিৰ ভিডিঅ'টো কি আপোনালোকে থাম্বনেইলখন চাই চাগে বুজি পাইছে। হয় বন্ধুসকল, আজি এইটো একেবাৰে ৰিয়েল ঘটনা, আমাৰ অসমৰ ঘটনা। মোৰ লগত সকলোবিলাক তথ্য আছে, মই সকলোবিলাক তথ্য আপোনালোকক দেখাম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। কিন্তু বন্ধুসকল, তাৰ আগতে এটা কথা, আপোনালোকে এতিয়ালৈকে যদি ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা বেল আইকনখন টিপি লওক আৰু যদি পাৰে ভিডিঅ'টো অকণমান শ্বেয়াৰ কৰি লওক। বন্ধুসকল, আমাৰ অসমৰ শিক্ষক আৰু এজন ছাত্ৰৰ মাজত এনেকুৱা ঘটনা হ'ল। বন্ধুসকল, ছাত্ৰই নিজে ক'ব, আপোনালোকে প্ৰথমতে ছাত্ৰৰ কোৱা কথাখিনি শুনি লওক। মই আপোনালোকক সেই কথাখিনি শুনাব বিচাৰোঁ আৰু আপোনালোকে সেই কথাখিনি এবাৰ শুনি লওক। ক্লাছৰ ৰুমত আহি আমাৰ হাতত টাচ কৰি দে, পিঠিত মাৰি দে আৰু চক পেঞ্চিলেদি লিখি দে, চুলি টানি দে। ল'ৰাৰ ফালে নাযায়, ছোৱালীৰ ফালে ক্লাছত সোমালি এটা ল'ৰাকো যদি মাতছে অনলি ছোৱালীৰ ফালে মানে যোনটো ক্লাছত সোমাব এই ক্লাছত মানে ছোৱালীৰ ফালে যায়, ল'ৰাৰ ফালে ছোৱালী পিঠি লাৰে, ছোৱালী পিঠি লাৰে। এক লগতে চেয়াৰটো দিছে, চেয়াৰত বহি ভাল লাগে। ব্ৰাঞ্চিত বহি ছোৱালীৰ লগত বহি কিয় দৰকাৰ? চেয়াৰটো গুচাই দিলে হয়। তাৰপিছত তোমালোকে কি কৰিলা? কমপ্লেইন দিলা নেকি? আমি দিছো প্ৰিন্সিপালক। ৰাতি মানে সুধছি তুমি অকলে শুৱা নেকি? পিছত কৈছে কি তোমালোকৰ ছোৱালী মানে বহুত প্ৰব্লেম হয়, অকলে শুৱা কৰিব লাগে। আৰু মানে এনে অলপ হাতত টাচ কৰে, পিঠিটো টাচ কৰে, এনে কথা মানে শুৱাৰ কথা ওলাই। এক লগত বহে বেঞ্চত আৰু বেলেগৰ লগত বেলেগ ছোৱালীক কৈছে কি যে তুমি চুলিটো খুলি দিয়া, ধুনীয়া দেখিব, সেনে কৈছে। বন্ধুসকল, এয়া হ'ল আমাৰ শিক্ষিত অসম বা আমাৰ শিক্ষিত সমাজ। বন্ধুসকল, আজিকালি আপুনি কাক ভৰসা কৰিব যে আপোনাৰ ছোৱালীজনীক স্কুললৈ পঠাইছে যে তাত লিখা পঢ়া কৰিবলৈ, কিন্তু বন্ধুসকল তাত চাইছে যদি শিক্ষকে এনেকুৱা কাম কৰে, বন্ধুসকল সঁচাই বহুত দুখ লাগে বা বেয়া লাগে। কাৰণ বন্ধুসকল, শিক্ষক অবিহনে কোনো মানে শিক্ষিত হ'ব নোৱাৰে, সেইটো আমি কথা সকলোৱে জানো। বন্ধুসকল, আমাৰ এটা ভৰসা থাকে যে আমি মোৰ ছোৱালীজনী বা মোৰ ভণ্টিজনী স্কুললৈ পঠাইছোঁ, তাত গৈ লিখা পঢ়া কৰিছে নে নাই সেইটো শিক্ষকে মানেহে গম পায়, আমি নাজানো বন্ধুসকল। কিন্তু শিক্ষকে যদি এনেকুৱা মানে বেয়া বিহেভ কৰে তেতিয়াহ'লে বহুত দুখ লাগে। আৰু এইবিলাক শিক্ষকক কি কৰিব লাগে আপোনালোকে কমেণ্ট এটা কৰি মোক কৈ থৈ যাওক আৰু আপোনালোকে শুদ্ধ উত্তৰটো দি যাওক যে আচলতে সঁচাকৈ এইবিলাক শিক্ষকক কি কৰিব লাগে। ভিডিঅ'টো চাই আপোনালোকে কি বুজিছে সেইটো কথাও কমেণ্ট কৰি কৈ থৈ যাব আৰু যদি পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। বন্ধুসকল, ভিডিঅ'টো চাই যদি ভাল পাইছে ভিডিঅ'খনত এখন লাইক কৰক, যদি বেয়া পাইছে ভিডিঅ'খনত ডিছলাইক কৰক। লাইক কৰক, ডিছলাইক কৰক, সেইটো আপোনালোকৰ ওপৰত। কিন্তু বন্ধুসকল, এটা কথা, আপোনালোকে এতিয়ালৈকে যদি মোৰ চেনেলখন ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা বেল আইকনখন টিপি লওক। কাৰণ মই সদায় এনেকুৱা ধৰণৰ ভিডিঅ' বনাই আছোঁ আৰু বনাই থাকিম, যাতে সেইবিলাক চাই আপোনালোকে মজা ল'ব পাৰে।